গুড গভৰ্নেন্স আৰু পাৰ্টিচিপেটৰী ডেমক্ৰেচিৰ ওপৰত প্ৰথমবাৰৰ কাৰণে আজি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল গভৰ্ণমেণ্টে এটা কলকিয়াম মানে একাডেমিক ডিছকাশ্যন এটা আমি ইয়াতে আয়োজন কৰিছোঁ আৰু সেই একাডেমিক ডিছকাশ্যনত আমাৰ মিষ্টাৰ সুব্ৰমণিয়াম আৰু লগতে আমাৰ প্ৰফেচাৰ শাস্ত্ৰী তেখেতসকলক সমল ব্যক্তি হিচাপে আমন্ত্ৰণ কৰি অনা হৈছে। আমাৰ 3 বছৰীয়া যিটো বিটিআৰ চৰকাৰ সেইটো সকলো দেখিবলৈ পাইছে। এইটো এটা ট্ৰেন্সফৰমেশ্যন আৰু নতুন এটা উপলব্ধি এইটো সবে দেখিবলৈ পাইছে। 3 বছৰত আমি এটা কাউন্সিল চৰকাৰটো কেনেকৈ চলাব লাগে, তাত কি সমস্যা থাকে, এই গোটেই কথাখিনি আজি আমাৰ টিমটোৱে এইটো সকলো বুজি পাইছে আৰু এইটো কেনেকৈ কি সমস্যা আছে নাই সেইটো সকলো ধৰিবলৈ পাৰিছে। আৰু অহা 2টা বছৰ আমাৰ হাতত আছে। যোৱা 3টা বছৰ এইটো আমাৰ কাৰণে এটা লাৰ্নিং ষ্টেজ আছিলে, আণ্ডাৰষ্টেণ্ডিং ষ্টেজ আছিলে, কিন্তু অহা 2টা বছৰ আমাৰ কাৰণে কমপ্লিটলি পাৰফৰ্মিং এটা বছৰ হ'ব। আৰু সেইকাৰণে গভৰ্নেন্সটো কেনেকৈ গ্ৰাছ ৰুটলৈকে এফেক্টিভ কৰিব পাৰে, পাৰ্টিচিপেটৰী কেনেকৈ কৰিব পাৰে, ট্ৰেন্সপাৰেণ্ট কেনেকৈ কৰিব পাৰে, একাউণ্টেবল কেনেকৈ কৰিব পাৰে, এই গোটেই কথাটো লৈ পেলাই আজি আমাৰ যিটো 3 বছৰীয়া উদযাপন ইয়াৰ লগত সংগতি ৰাখি এই কলকিয়ামটো কালচাৰেল কমপ্লেক্সত আয়োজন কৰা হৈছে। ইয়াত আমাৰ সকলো EM উপস্থিত আছে, আমাৰ সকলো MCLA উপস্থিত আছে, আমাৰ চৰকাৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু ছেক্ৰেটাৰীজ ইয়াত উপস্থিত আছে, CSD সকল উপস্থিত আছে আৰু একেলগে টিম বিটিআৰ হিচাপে আমাৰ যিটো ছেক্ৰেটাৰিয়েটত বা আমাৰ কাউন্সিল হেডত যিখিনি মানুহ বহি থাকে এইখিনি একেলগে আমি এই প্ৰগ্ৰামত পাৰ্টিচিপেট কৰিছোঁ। আমাৰ উদ্দেশ্যটো হৈছে যে আহি থকা সময়ত মোৰ এফেক্টিভলি আমি কাম কৰিব লাগে। পাব্লিকৰ যিটো এছপিৰেশ্যন এই এছপিৰেশ্যনটো আমি মিট কৰাৰ কাৰণে আমাৰ পলিচিবিলাক হ'ব লাগে আৰু বিটিআৰ চৰকাৰত অহা টকা পইচাবিলাক কোনো মিছ ইউজ নোহোৱাকৈ এইটো পাব্লিকৰ কাৰণে কেনেকৈ ইউজ কৰিব লাগে এই কথাবিলাক আমি বুজিবলৈ চেষ্টা কৰিছোঁ আৰু কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এটা কথাটো খুব ভালকৈ জানিব, কাৰণ আপোনালোকে বহুত বছৰ ইয়াত সাংবাদিকতা কৰি আছে, যে আগৰ চৰকাৰৰ সময়ত খুটা কম্বলৰ ৰাজনীতি এটা চলিছিলে। আগৰ কম্বল চৰকাৰৰ সময়ত এটা এপিচমেণ্ট, মানুহক মানে সান্তনা কৰা এটা ৰাজনীতি চলিছিলে। কিন্তু আমাৰ চৰকাৰৰ দিনত আমি মানুহক সান্তনা কৰাৰ কাৰণে নহয়, মানুহক উন্নতি দিয়াৰ কাৰণে, মানুহক শান্তি দিয়াৰ কাৰণে, মানুহক প্ৰগতি দিয়াৰ কাৰণে আমি কাম কৰি আছোঁ। সেইকাৰণে ষ্টুডেণ্টসকলক আমি নগদ মানে পইচা আমি তেখেতসকলক দিছোঁ, গৰীব মানুহক আমি নগদ পইচা তেখেতসকলক দিছোঁ, হেণ্ডলুম মিছনৰ দ্বাৰা দিছোঁ, চেৰিকালচাৰ মিছনৰ দ্বাৰা দিছোঁ, এগ্ৰিকালচাৰত বহুত আঁচনি আনিছোঁ, এডুকেশ্যনত বহুত আঁচনি আছে, আমাৰ ছ'চিয়েল ৱেলফেয়াৰৰ কাৰণে বহুত আঁচনি আছে, ডিচেবলৰ কাৰণে বহুত আঁচনি আছে, সকলোৰ কাৰণে কিবা নহয় কিবা আঁচনি আমাৰ চৰকাৰে লৈছে আৰু সেইটো ডাইৰেক্ট কমিউনিটি আপলিভমেণ্টৰ কাৰণে, ছ'চিয়েল আপলিভমেণ্টৰ কাৰণে, ইকনমিক ডেভেলপমেণ্টৰ কাৰণে সেইটো লোৱা হৈছে। হয়, মানে এতিয়া আমাক বিৰোধী টিমবিলাকে কেতিয়াবা কয় যে আমাৰ চৰকাৰে ফেইল হৈছে। মই তেতিয়া প্ৰশ্ন কৰোঁ যে আপোনালোকে জানে নেকি আমাৰ চৰকাৰৰ উদ্দেশ্যটোনো কি? যদি উদ্দেশ্যটোৱে নাজানে আমাৰ ফেইল ছাকচেছটো কেনেকৈ ক'ব? আমাৰ উদ্দেশ্যত আমি সফল হৈছোঁ, কাৰণ UPPL BJP চৰকাৰ গঠন কৰাৰ প্ৰথম আমাৰ টাৰ্গেটটোৱে হৈছিলে, প্ৰথম উদ্দেশ্যটো হৈছিলে শান্তি প্ৰতিষ্ঠা কৰা। ইয়াত আমি ছাকচেছ হৈছোঁ। ছেকেণ্ড উদ্দেশ্য আছিলে নিৰাপত্তা প্ৰদান কৰা। ইয়াত আমি ছাকচেছ হৈছোঁ। থাৰ্ড উদ্দেশ্য আছিলে আমাৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় কৰা। তাতো আমি ছাকচেছ হৈছোঁ। গতিকে আজি 3টা বিষয়ত আমি সফল হৈছোঁ। ডেভেলপমেণ্ট কথা ক'লে আগৰ চৰকাৰবোৰেও সময় পাইছিলে ৰাস্তা দলং বনোৱাৰ কাৰণে। যদি তেখেতসকলে বনাই যোৱা নাই, আমি 3 বছৰত কেনেকৈ কমপ্লিট কৰিম? আমিতো বহুত বনালোঁ আৰু আজিৰ তাৰিখত আমি 1000 কিলোমিটাৰ ৰাস্তা বিটিআৰ অঞ্চলত নিৰ্মাণ কৰা কমপ্লিট হৈ গ'ল। আপোনালোকক এটা হিচাপ দিম যে 17 বছৰৰ BPFৰ সময়ত মাত্ৰ 39,000 PMOৰ ঘৰ বনাইছিলে আৰু এইটোও সাৱধান হৈ আছে। আমাৰ চৰকাৰৰ সময়ত আমি মাত্ৰ 3টা বছৰত 1,60,000 ঘৰ নিৰ্মাণ কৰিছোঁ আৰু সেইটো 80%, 90%, 100% হৈ গৈছে। গতিকে সেইটোৱে ডিফাৰেঞ্চ, যে তেখেতসকলে চৰকাৰ চলোৱা আৰু আমাৰ চৰকাৰ চলোৱা, যে দুখীয়া গৰীব সকলো শ্ৰেণীৰ মানুহক তেখেতসকলে কেনেকৈ সেৱা কৰিছে, আমি কেনেকৈ সেৱা কৰিছোঁ, সেইটোৱে ডিফাৰেঞ্চ।